এই গছজোপা নেদেখা মানুহ হয়তো কোনো নাই। আমাৰ বহুতৰ গছজোপা চোৱাৰ লগে লগে হয়তো নামটো মনত আহি গ'ল, কিন্তু বাকীসকলৰ বাবে কৈ দিছোঁ এই গছজোপাৰ নাম হ'ল নয়নতৰা গছ। সাধাৰণতে আমি গাৰ্ডেনত এই ফুল গছজোপা লগাই থওঁ, কিন্তু বহুতে ইয়াৰ বিষয়ে কিছুমান জানিবলগীয়া কথা হয়তো আমি নাজানো। সেয়ে আহক আমি এই ধুনীয়া ফুল থকা নয়নতৰা গছজোপাৰ বিষয়ে কিছু তথ্য জানিবলৈ চেষ্টা কৰোঁ। এই নয়নতৰা গছৰ পাত আৰু ফুল যিমানেই ধুনীয়া, ইয়াৰ ঔষধি গুণো সিমানেই উপযোগী। আয়ুৰ্বেদৰ মতে নয়নতৰাৰ পাতৰ সেৱন শৰীৰৰ বহু ডাঙৰ ডাঙৰ সমস্যাত এক মহৌষধ হিচাপে কামত আহে। আয়ুৰ্বেদিক মেডিচিন হিচাপে ইয়াৰ ব্যৱহাৰ দীৰ্ঘদিন ধৰি চলি আহিছে। যেনে ডায়েবেটিছৰ দৰে গুৰুতৰ সমস্যাত নয়নতৰাৰ পাতক এক বহু গুণসম্পন্ন ঔষধ হিচাপে গণ্য কৰা হয়। ইয়াৰ বাহিৰেও মেলেৰিয়া, ডিঙিৰ বিষ আৰু লিউকেমিয়া সমস্যাত ইয়াৰ ব্যৱহাৰ অতি উপযোগী। নয়নতৰা পাতৰ ব্যৱহাৰে শৰীৰত থকা টক্সিচিটি কম কৰাত বহু পৰিমাণে সহায় কৰে। আয়ুৰ্বেদত নয়নতৰাক ৰোগমুক্তৰ বাবে সঞ্জীৱনী বুলিও জনা যায়। এই নয়নতৰা গছজোপাৰ পাত আৰু ফুলত থকা তিক্ততাৰ গুণটো শৰীৰৰ বাবে অতিকৈ উপকাৰী। এই নয়নতৰা গছৰ ৰসটো ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা বঢ়োৱাত বহু পৰিমাণে সহায় কৰে বা আমাৰ ইমিউনিটি ছিষ্টেমটো বহুত ষ্ট্ৰং কৰি তোলে। ইয়াৰ উপৰিও ৰক্তচাপ নিয়ন্ত্ৰণত ইয়াৰ ভূমিকা বহুত বেছি গুৰুত্বপূৰ্ণ হয়। ইয়াৰ পাত যিটো আছে, সেই পাতৰ ৰসটো হাই প্ৰেছাৰ থকা লোকৰ বাবে বহু উপকাৰী হয়। আৰু এই গছবিধৰ পাতত এবিধ মৌল থাকে যাৰ নাম হৈছে এলকালইড, আৰু সেই এলকালইডৰ পৰা ইনচুলিন তৈয়াৰ হয়। গতিকে সেইবাবে ডায়েবেটিছ থকা ৰোগীসকলৰ বাবে এই পাত বহুত উপকাৰী হয়। ইয়াৰ লগতে বিভিন্ন স্কিন প্ৰব্লেমছৰ কাৰণেও এই নয়নতৰাৰ শিপা আৰু পাত বহু উপকাৰী হয়। ইয়াৰ উপৰিও আৰু বহুতখিনি ঔষধি গুণাগুণ আছে এই নয়নতৰা গছৰ। গতিকে এনেদৰে বহু গুণসম্পন্ন গছ হয় এই নয়নতৰা গছ, আৰু লগতে আমাৰ বাগিচা বা গাৰ্ডেনসমূহত এই ফুলটোৱে বহুত বেছি সৌন্দৰ্য প্ৰদান কৰে। সেইকাৰণে প্ৰায়বোৰ গাৰ্ডেনতে এই ফুলজোপা কমনলি পোৱা যায়, আৰু বহুতে এই গছজোপা নিজৰ ঘৰতে লগাই ঘৰৰ সৌন্দৰ্য বৃদ্ধি কৰে। আৰু এয়া চাব পাৰিছেনে কিমান ধুনীয়াকৈ ফুলি আছে। গোটেইখিনি বহুখিনি একেলগে নয়নতৰা গছ ফুলি আছে। আৰু এইখিনি আছিলে আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আৰু পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি লগত বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।